আমি বিচাৰো যে তেখেতে মুকলি আকাশত আহিব লাগে আৰু এটা ডাঙৰ এটা শান্তি চুক্তিত তেখেতে স্বাক্ষৰ কৰিছে যি শান্তি চুক্তিয়ে নেকি আজি বিটিআৰ অঞ্চলৰ ৩৫ লাখ জনসাধাৰণক শান্তি আনাৰ লগতে অসমৰ আৰু ভাৰতৰ কাৰণেও ডাঙৰ এটা ঘটনা এইটো হ'বলৈ পাৰিছে তো আমি বিচাৰো যে তেখেতে আহিব লাগে কিন্তু চুক্তি হোৱাৰ আগতে তেখেতে যিহেতু কনভিক হৈছিলে এই প্ৰক্ৰিয়াটো চলি আছে আৰু আমি আমাৰ তৰফৰ পৰা সম্পূৰ্ণ আমি সহায় কৰি আছো যে আইনী প্ৰক্ৰিয়াটো ক্ষিপ্ৰতা কৰা সফল কৰাৰ কাৰণে আৰু আমি হেতু কৰি যাম আৰু সময়ে সময়ে অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত আমি কথা পাতি আছো যে কিমান কম সময়ৰ ভিতৰত ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু প্ৰায় ৬০ জন মান জেলত আছে তেখেত সকলক ৰিলিজ কৰিব পৰা যায় বা তেখেত সকলৰ কেছটো মানে সমাপ্ত কৰিব পৰা যায় ইয়াৰ কাৰণে আমি আলোচনাও কৰি আছো মানে হেল্পও কৰি আছো আইনী প্ৰক্ৰিয়া কাম কৰাত যি প্ৰয়োজন লাগে আমাৰ পৰা সাপোৰ্ট আমি বিচাৰো যে তেখেত সকলে মুকলি আকাশলৈ আহিব পাব লাগে